এইটো হল ইষ্ট কাৰ্বি আংলং লাংচলি এক গাঁও ডিফুৰ পৰা 20 কিলোমিটাৰ মান আঁতৰত এইটো এটা গাঁও মানুহবিলাক বৰ দুখীয়া এই মাত্ৰ আপোনালোকে দেখিছে দুখীয়া ঘৰ এইটো ঘৰ মোৰ ওচৰতে আছে এইটো ঘৰ অৱস্থাটো চাই লওক আপোনালোকে এই কাৰ্বিসকলৰ ঘৰ এনেকুৱা আপুনি গাঁও যিমান গলেও সব তেনেকেহে দেখিব মাট প্লাষ্টাৰ ঘৰ আৰু কিছুমান এইটো বুকাৰে ঘঁহা ঘৰ সেইকাৰণে সেই বুকাবোৰ পৰিছে এতিয়া একেবাৰে শোচনীয় অৱস্থা দেখিলে আপোনালোকে এইটো ঘৰ নেকি তেনেকে থাকিছে বুলি আপোনালোকে ভাবিব কিন্তু এই গাঁওটো এটা মিউনিচিপাল বুলি কৈ দিছে এইটো টাউন বুলি কৈ দিছে এইটো বৰলাংফেৰ টাউন বুলি কৈছে বৰলাংফেৰ লগত যোগ দিয়াইছে আৰু ইয়াত এতিয়া চৰকাৰে আহি পেলাই কৈছে বহুত টেক্স দিব লাগে তেওঁলোকে গাঁৱৰ মিউনিচিপাল টেক্স বহুত দিব লাগে যে মিউনিচিপালৰ ফেচিলিটিও পোৱা নাই বা ফেচিলিটি পালেও মানুহবিলাকৰ শোচনীয় অৱস্থাটো একেবাৰে বেয়া ইকনমিক অৱস্থাটো সেইকাৰণে এতিয়া মিউনিচিপাল কৰাটো এটা শাস্তি আমাৰ ট্ৰাইবেল সকলক ইয়াত কাৰ্বি মানুহ আছে চাকমা মানুহ আছে ডিমাচা মানুহ আছে গাৰো মানুহ আছে এই অঞ্চলত তেওঁলোকক এতিয়া শাস্তিহে দিছে এই মিউনিচিপাল কৰাটো মাত্ৰ ইয়াত নহয় বহুত ঠাইত তেওঁলোকে টাউন কৰি পেলাই শাস্তি দিছে আমাৰ ট্ৰাইবেল মানুহবিলাকক আমি টাউনত থাকিলে ঠিকে আছে বাৰু কিন্তু এইটো টাউন নহয় এইটো গাঁও মানে শোচনীয় গাঁও এইটো দুখীয়া গাঁও এনেকুৱা এইটো লাংচলি আৰু এইটোৰ ওপৰত এইটোতকৈ আকৌ দুখীয়া গাঁও আপোনালোকে দেখিব আমি দেখুৱাব বিচাৰিম চেষ্টা কৰিম এনেকুৱা গাঁওটোকে তেওঁলোকে টাউন বুলি কৈ দি পেলাই এটা টেক্স উঠাবলৈ বিচাৰিছে এইটো অৰ্ডাৰ দিছে অলৰেডি আমাক শাস্তি দিছে এইটোৱে কথা এতিয়া এই চৰকাৰ এই বিজেপি চৰকাৰে এই ট্ৰাইবেল সকলক স্পেচিয়েলি ট্ৰাইবেল শিডিউল কাষ্ট আৰু OBC সকলক শাস্তি দিয়া বেলেগ ধৰণৰ আইনটো বনাই পেলাই শাস্তি দিবলৈহে বিচাৰি আছে আৰু শাস্তি দিয়াইছে আমাৰ কিমান দিন সহ্য কৰিম ক'ব নোৱাৰো আমি মৰি যাম আমাৰ মানুহ এনেকুৱা যদি এই বিজেপি চৰকাৰে কৰি থাকিলে কিন্তু তেওঁলোকে ভাল পাইছে কাৰণ মনুস্মৃতিত লিখিছে ট্ৰাইবেল সকলকটো শেষ কৰি দিব লাগে মাৰি দিব লাগে বুলি সেইকাৰণে তেওঁলোকে সেইটোহে কৰিছে তেওঁলোকে মনুস্মৃতিত কৰিছে লিখিছে মনুস্মৃতিত চেপ্টাৰ 8 ভাৰ্ছ 417ত লিখিছে তেওঁলোকে যে ট্ৰাইবেল সকলক এই শূদ্ৰ সকলক তেওঁলোকক সদায় চাকৰ হৈ ৰাখিব লাগে বুলি তাত লিখিছে আৰু তেওঁলোকৰ চাকৰটো তেওঁলোকৰ ব্লাড তেওঁলোকৰ তেজত আৰু মাংসতে আছে সেইকাৰণে এই ট্ৰাইবেল শিডিউল কাষ্ট শিডিউল ট্ৰাইব OBC সকলকটো চাকৰৰ পৰা উঠাব নোৱাৰে বুলি তাত লিখিছে সেইকাৰণে আমাক চাকৰ নিচিনা এতিয়া বনাবলৈহে এই আইনবিলাক বনাইছে এই বিজেপি চৰকাৰে মনত ৰাখিব সেইকাৰণে এই বিজেপি চৰকাৰ যিমান দিন থাকে সিমানেই বা এইটোতকৈ আমাক শাস্তি বেলেগ আকৌ বেয়া শাস্তি আমাক দিব সেইকাৰণে এই বিজেপি চৰকাৰটো ইয়াৰ ভাৰতৰ পৰা উঠাই পেলাব লাগে এই হানছে বোলে তেওঁৰ ঘৰটো আপোনাৰ ভিতৰত কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম